Hello students, welcome to YouTube channel Student Care Assam. অসমৰ ষ্টুডেণ্ট সমাজৰ মাজত বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটাই এতিয়া চৰ্চিত বিষয় যে হায়াৰ ছেকেণ্ডাৰী ফাইনেলৰ ৰিজাল্ট কেতিয়া দিব আৰু যিসকলৰ ঘৰত হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিয়া ষ্টুডেণ্টছ আছে তেওঁলোকৰ ঘৰতো এই ৰিজাল্টটোৰ ওপৰত যথেষ্টখিনি আশা কৰা দেখা যায়। গতিকে ৰিজাল্টটো কেতিয়া দিব সকলোৰে এটা চিন্তা হৈ আছে আৰু ইতিমধ্যে আমাৰ নিউজতেই হওক বা য'তেই নহওক বা মানুহৰ মুখতেই হওক বিভিন্ন ধৰণৰ ডেট প্ৰকাশ পায়। কোনোবাই 22 এপ্ৰিলত কৈছিল, কোনোবাই 25 এপ্ৰিলত কৈছিল, মানে নানান ধৰণৰ ডেইলি বেলেগ বেলেগ ডেট আহি আছিল, কিন্তু এতিয়ালৈকে কনফাৰ্ম ডেট কোনেও ক'ব পৰা নাই কেতিয়া দিব। আৰু সাধাৰণতে আমি দেখা পাওঁ যেতিয়া ৰিজাল্ট দিয়া হয় আমাৰ বিশেষকৈ অসমত মেট্ৰিকৰেই হওক বা হায়াৰ ছেকেণ্ডাৰীৰে হওক, যিদিনাখন ৰিজাল্ট দিব সেইদিনাখনেই আমি গম পাওঁ। তো আগতীয়াকৈ ৰিজাল্ট সম্পৰ্কে কোনো ধৰণৰ প্ৰেডিকশ্যন বা কোনো ধৰণৰ আইডিয়া আমি কৰিব নোৱাৰোঁ, কিন্তু আমি এটা ধৰিব পাৰোঁ যে ইমান কেইদিনৰ ভিতৰত দিব পাৰে। আৰু যিহেতু এতিয়া ৰিজাল্টৰ সময় বা ৰিজাল্টৰ লগতে নতুনকৈ এডমিশ্যন লোৱাৰ সময়তো ৰিজাল্টটো খুব সোনকালে দিব বুলি আশা কৰিছোঁ, হয়তো তোমালোকে আশা কৰিছা। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যোৱাকালি সাংবাদিকে সুধিছিল যে এই ৰিজাল্টৰ সম্পৰ্কত, তো তেখেতেনো কি ক'লে তাকে আজিৰ এই ভিডিঅ'টিত তোমালোকক দেখাব ওলাইছোঁ। তো এতিয়া আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বা মামাই কি ক'লে চাওঁ। মোক সুধি আছে, মই আজি বা কালি আপোনালোকক জনাই দিম, কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে, হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব, কিন্তু একজেক্ট ডেটটো মই আপোনালোকক আজি বা কালি জনাই দিম। গতিকে তোমালোকে গম পালা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে ৰিজাল্ট সম্পৰ্কে। গতিকে চিন্তা কৰিব নালাগে, ৰিজাল্টটো এইটো মাহৰ শেষৰ কেইদিনত নহ'লে মে'ৰ ফাৰ্ষ্ট উইকতে দিব। গতিকে বেছি চিন্তা কৰিব নালাগে, পেনিক হ'ব নালাগে, আৰু আশা কৰিছোঁ ৰিজাল্ট সকলোৰে ভাল হ'ব। আৰু এনেকুৱা ধৰণৰ আপডেটছ পাবৰ কাৰণে এই চেনেলটো ষ্টুডেণ্ট কেয়াৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত। ধন্যবাদ।